নমস্কাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আন এবিধ ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। সেয়া হ'ল ব্ৰেডৰ পায়স। এনেকৈ বনালে ব্ৰেডৰ পায়স খাবলৈ বহুত বেছি টেষ্টি হয়, লগতে অতি কম সময়ৰ ভিতৰতে ব্ৰেডৰ পায়স বনাই খাব পাৰি। সেয়েহে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চাওকচোন, দেখিবলৈ ইমান ধুনীয়া হৈছে নহয় জানো, কিন্তু খাবলৈ ইয়াতকৈও বহুত বেছি টেষ্টি হৈছিলে। ইয়াৰ বাবে মই ব্ৰেড লৈছোঁ। মই ব্ৰেডৰ 2খন স্লাইচ লৈছোঁ আৰু লৈছোঁ কেইটামান কাজু আৰু সোৱাদ অনুসৰি চেনি লৈছোঁ। লগতে আমাক লাগিব 1 গিলাচ গাখীৰ। যদি আপোনালোকে বেছিকৈ বনাব বিচাৰে তেতিয়াহ'লে পৰিমাণসমূহ বেছিকৈ ল'ব পাৰে, কিন্তু মোৰ যিহেতু কমকৈ প্ৰয়োজন সেয়েহে মই কমকৈ লৈছিলোঁ। এতিয়া আমি ব্ৰেডৰ চাৰিওফালৰখিনি কাটি ল'ব লাগিব, অৰ্থাৎ যিখিনি মুগা থাকে সেইখিনি কাটি ল'ব লাগিব। তাৰপিছত কাজুখিনিও সৰু সৰুকৈ টুকুৰা কৰি ল'ব লাগিব। তাৰপিছত ব্ৰেডখিনি সৰু সৰুকৈ টুকুৰা কৰি লোৱা হৈছে। এতিয়া এটা পাত্ৰত গাখীৰখিনি গৰম হৈ উতলিবলৈ দিয়া হৈছে। এয়া গাখীৰখিনি উতলি উঠিছে। এতিয়া গেছৰ ফ্লেমটো ল' কৰি দিয়া হৈছে আৰু গাখীৰখিনি ঘন হোৱালৈ অপেক্ষা কৰিব লাগিব আৰু মাজে মাজে এনেদৰে লৰাই থাকিব লাগিব। তদুপৰি ছাইডত লাগি যোৱাবোৰো এনেদৰে লৰাই ভালদৰে গাখীৰখিনিৰ লগত মিক্স কৰি দিব লাগিব। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কিছু সময় পিছত আমাৰ গাখীৰখিনি ঘন হৈ উঠিছে, সেয়েহে এতিয়া ইয়াতে ব্ৰেডৰ টুকুৰাকেইটা দিয়া হৈছে, লগতে কাজুখিনিও দি দিয়া হৈছে। এতিয়া গোটেইখিনি ভালদৰে লৰাই দিব লাগিব আৰু ল' ফ্লেমতেই কিছু সময়ৰ বাবে লৰাই গেছৰ ওপৰত ৰাখিব লাগিব। অতি কম সময়ৰ ভিতৰতে এইখিনি তৈয়াৰ হৈ যায়। তাৰপিছত ইয়াতে সোৱাদ অনুসৰি চেনি দিয়া হৈছে। তাৰপিছত এইখিনি আকৌ অকণমান সময়ৰ বাবে লৰাই ল' ফ্লেমত গেছৰ ওপৰত ৰাখিব লাগিব। এয়া অকণমান সময়ৰ পিছতে আমাৰ পায়সখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই ল'লোঁ। এয়া চাওক, দেখিবলৈ ইমান ধুনীয়া হৈছে, কিন্তু খাবলৈ ইয়াতকৈ বহু গুণে বেছি টেষ্টি হৈছিলে। আপোনালোকেও এনেকৈ বনাই খাব আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।